আজি সৰস্বতী পূজা উপলক্ষে সকলোকে হ্যাপি সৰস্বতী পূজা। পূজাখিনি আয়োজন কৰিলোঁ। এইবাৰ আমি অলপ সৰুকৈ আয়োজন কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। পৰিষ্কৃতিৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ মাইনাহঁতৰ স্কুলত সৰস্বতী পূজা কৰিবলৈ, আৰু মোৰ ফালৰ পৰা সকলোকে হেপী সৰস্বতী পূজা। আৰু এতিয়া আমি আহি পালোঁ মাইনাহঁতৰ স্কুল। দুইজনবা মোক দিছে আহি মাৰি, আৰু এতিয়া এইফালে মামী, এইফালে চাই এইফালে বাই মাছখন ওলাই দে। কাহাই নহয়, মই ইউটিউবত ভিডিঅ' দিম। হাই ক। হাই। আৰু এইফালে পূজাৰীয়ে পূজাৰ যা যোগাৰ কৰি আছে। যিহেতু বৰষুণৰ বতৰ, বাহিৰত মূৰ্তি স্থাপন কৰা নাই, ৰুমৰ ভিতৰতে পূজা ভাগ কৰিছে। পূজা ভাগ হৈ গ'ল, আৰু এতিয়া পুষ্পাঞ্জলি লোৱাৰ সময়, আৰু সকলোৱে পুষ্পাঞ্জলি ল'বৰ কাৰণে ৰেডি হৈছে। আমি দিন না বেশি নতুন কারণ আমাকে বেলে করে দিব না, এবার মুখাতে ফেলে হাই হেল্ল' হেপী সৰস্বতী পূজা। হেপী সৰস্বতী পূজা সকলোকে মোৰ ফালৰ পৰা হেপী সৰস্বতী পূজা। যাব কিমান ভাল লাগিছে। পূজা দিল, তাৰপিছত লগ পাইছোঁ আমি। চাহ বনাই আছোঁ ন, চাহ দি লগ পাম। যা। পূজা কৰা হৈ গ'ল আমাৰ, আৰু এইফালে জেঠীয়ে পূজাৰ ফুল উঠাই আছে, আৰু আমি এতিয়া যাম চাহৰ কেম্পলৈ। আমি চাহ দেখছি, চাহ বনাই আছোঁ। চাহ এটা মেইন ৰান্ধনি, এইটো খিচিৰি বনাব পাৰে। মই খিচিৰি যোগাৰ কৰিছোঁ, খিচিৰি নোখোৱা বুলি কৈছিল। অঁ, আমি খিচিৰি খাম, খিচিৰি খাই যাম। খাই দে, নিমকি দি আছে। আমি প্ৰসাদ খাম না এইবাৰ। এয়া চাহ দিয়া চিষ্টেমটো চাওঁ, দেখা ৰিক্সা হাতত লাগে যে, ই কি বুদ্ধি। আৰু আমাৰ প্ৰসাদ আহি গ'ল, মিষ্টি, নিমকি আৰু খোলা বিস্কুট। পিঠা জেঠি বনাইছে। এয়া পিঠা ৰেডিমেড পিঠা, আৰু ৰঙা চাহ। তাৰ লগে লগে মোক নাবাদ চালে, ডাইৰেক্ট খাইছে চাহ। দেউৰী আমাৰ জেঠি। কেনেকুৱা লাগছে পূজা আজি? কিন্তু বৰষুণৰ বতৰত পূজা না, এনেও ভালে লাগিছে। কিন্তু আজি খিচিৰি নাই। আগতে ক'লে ব্যৱস্থা কৰিলোঁ হয়, কিন্তু নাই। কি হয় দিয়ক, এইফালে আমাৰ ছাৰ আছে। আজি সৰস্বতী পূজা উপলক্ষে সকলোকে হ্যাপি সৰস্বতী পূজা। মোৰ ফালৰ পৰা আপোনালোকক সকলোকে হেপী সৰস্বতী পূজা। থেংক ইউ। পূজা আপুনি কওক কেনেকৈ মনটো কি ক'ম? আয়োজন কৰিছে না, অলপমান কৈ দিয়া। পূজাখিনি আয়োজন কৰিলোঁ। এইবাৰ আমি অলপ সৰুকৈ আয়োজন কৰিছোঁ। যোৱাবাৰ আগৰ পৰা আমি খিচাৰি আয়োজন কৰিছিলোঁ, বা কিবা এটা এনেকুৱাকৈ আয়োজন কৰিছিলোঁ। এইবাৰ সেইটো নহ'ল। বাইদেউ যিহেতু খুজি আছিল, কিন্তু সেইটো নহ'ল আৰু কামটো। চেষ্টা কৰিম নেক্সট বাৰ খিচিৰিটো ডাবল মানে একদম শান্তি কৰি যাওঁ আৰু চবৰে। বতৰটো বেয়া, পৰিস্থিতিও ইমান এটা ভাল নহয়। যিহেতু এতিয়া চিটুৱেশ্যন ভাল হৈয়ে আছে। অলপ চাওঁ যদি আৰু কিবা এটা আৰু প্ৰগ্ৰাম থাকিব আমাৰ। এইটোৱে যে লাষ্ট প্ৰগ্ৰাম, এইটো নহয়। আৰু আমাক পাবলৈ পালাব না, সেইবিলাক নকৰিব না। কিন্তু আমাক খিচিৰিটা খোৱা বুলি কয়, খিচিৰিটা নোখোৱা নাযায় বোলে। ভালে হৈছে, খিচিৰি নকৰে। আৰু ইমান বৰষুণ দি আছে, ক'ত খিচিৰি আৰু ঘৰতে বনাই খাম। সেইটোৱে ভাল হ'ব। আৰু পূজা ভালকৈ হ'লে পূজা হৈ গ'ল। তো আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ল'ব। কৈ দে, আৰু তেন্তে